দুটা আনবক্সিং কৰি এতিয়া আগত আহি পাইছে। এইটো হ'ল মোৰ সবচে ইম্পৰ্টেণ্ট বস্তুটো, মানে এইটো হ'ল ইউটিউবাৰে কিনিছোঁ মই। এইটো হ'ল ইয়াৰ ডিঙি, এইটো হ'ল ইয়াৰ কিবা কঁকাল, ভৰি চৰি মানে চব ইয়াৰ ভাঙি। তো আজিৰ ব্লগটো হ'ব আনবক্সিং ব্লগ, নহয় চৰি, আজিৰ ভিডিঅ'টো হ'ব আনবক্সিং ভিডিঅ'। মই মানে ফ্লিপকাৰ্টৰ মিছত মানে কেইটামান বস্তু অৰ্ডাৰ দিছোঁ। তাৰে ভিতৰত দুটা বস্তু আহি পাইছে। আপোনালোককো দেখাওঁ কি বস্তু মানে অৰ্ডাৰ দিছোঁ, আহি পালে। পিছফালে মোৰ বেগত আছে বেগটো, ৰ'ব খুলি লওঁ। বেগটো ইয়াতে পেলাই দিলোঁ। এইবাৰ আনবক্সিং কৰিম তো, আৰু বহুত দিনত জচিলে ব্লগ আনে। আহি গ'ল ফাইনেলি আপোনালোকৰ মাজত জচিলে মানে ব্লগ ভিডিঅ'। আমাৰ হায়াবুছা, মানে মোৰ হায়াবুছাখন আৰু ফ্লিপকাৰ্ট আৰু মিছৰ পৰা অহা বস্তু মানে বেগত আছে। এতিয়া কেমেৰাটো ছেট কৰিলোঁ আৰু আনবক্সিং কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া ইণ্ট্ৰ'টো দি দিওঁ। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফুড এণ্ড ট্ৰেভেলাৰ বয়। অ'কে, তো গাইজ কেমেৰা ছেট কৰিলোঁ, এতিয়া আনবক্সিং কৰিম। গাইজ এইটো এটা প্ৰডাক্ট, আৰু এইটো এটা প্ৰডাক্ট, মানে দুটা প্ৰডাক্ট আহিছে আৰু বাকী কেইটা অহা নাই। আহিব সেইবিলাকো লাহে লাহে। সেইবিলাকো আনবক্সিং কৰিম। প্ৰথমতে দুটা আনবক্সিং কৰি এতিয়া আগত আহি পাইছোঁ, আনবক্সিং কৰোঁ এতিয়া। আপোনালোকে দিছোঁ আহে মই এতিয়া চুজ জোতা গাইজ, জোতা জোতা रुको जरा पहन लेते हैं। आया हो तेरी माँ की कुछ तो नहीं क्या? ओह, इसके अंदर कुछ है। फर्क है। गाइस केनेকুৱা লুকটো লাগিছে কমেন্ট কৰি জনাই দিয়ক। আৰু ইয়াৰ এমআৰপিটো কিমান লৈছে মই কৈ দিছোঁ, ৰ'ব। ইটাৰকে ৰে বাবা হাৰি গৈছে গাইছ, দেখা নাপাৰোঁ। ইয়াৰ এমআৰপি মোৰ আইডিয়া 394 মান হ'ব লাগে। তেনেকৈ আছিল। মানে এইটো হ'ল মিছৰ পৰা অৰ্ডাৰ দিছোঁ। আৰু আগতে মই আপোনালোকক কৈ থৈছোঁ এইটো কোনো স্পনচাৰ ভিডিঅ' নহয়। জাষ্ট মই আপোনালোকক দেখাবৰ কাৰণে বনালোঁ। এইটো আনবক্সিং হ'ল। এইটো একে, এইটো চাইটো বাই গাই আসলি মাল। এইটো হ'ল মোৰ সবচে ইম্পৰ্টেণ্ট বস্তুটো, মানে এইটো হ'ল ইউটিউবাৰে কিনিছোঁ মই। মানে এইটো হ'ল গোপৰৰ মানে ট্ৰাইপড, মানে গোপৰৰ ষ্ট্ৰিক যিকোনো হওক বাৰু, গোপৰৰ ষ্ট্ৰিকটো আনবক্সিং কৰিম এতিয়া। আৰু ইয়াৰ আনবক্সিং কৰোঁতে আগতে ইয়াৰ এমআৰপি কৈ দিছোঁ মই। ইয়াৰ এমআৰপি হ'ল 599। তো গাইছ আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ, মানে আপোনালোক মানে ভাল কোৱালিটিতে দিব পাৰোঁ। তাৰ কাৰণে লৈ আহিছোঁ। এতিয়া চাওঁ ধুনীয়াকৈ পেকেটত ফিটিং হৈ আহিছে। কৈছে কিয়া চাফা হে, ইয়াৰ নেজডাল ক'ত গ'ল? নিয়ে ৰে বাবা হে, মাম্মি ষ্ট্ৰিক। আৰু এইটো হ'ল মোবাইল মাউণ্ট, ইয়াত মানে লগাব পাৰে। এইটো মানে মোবাইলৰ কাৰণে, আৰু এইটো এটা আৰু বিশেষকৈ এইখন আহে। মই এতিয়া লগাই দেখাই দিছোঁ, ৰ'ব। অ'কে, আৰু আজিৰ পৰা মানে এইটো দি ব্লগ বনাম। আপোনালোকে ভাল কোৱালিটি পাব চাগে। কোৱালিটি মানে হোৱাইট এংগেলটো বেছি পাব এইটো দি কৰিলে। মানে ৰ'ব, লগাই লৈছোঁ। টকা এইটো মাউণ্টটো ठीक ठाक है बाबा। हो गया रे बाबा, हो गया क्या नहीं हो गया? और टच कर रहा है। अरे कुल अब हो गया। तो इते लगा लो रब मोबाइल तो रुको जरा सबर करो। अपन पसीना पसीना हो गए, देख लो। पूरा घामी गलो मानुটো, মানে पूरा জচিলাৰ ব্লগ বনাইছোঁ তো। কিমান হোৱাইট, মানে হোৱাইট এংগেল, মানে কিবা এৰিয়া কভাৰ কৰিছে। আপোনালোকে চাওক। আৰু মই
ইটো দি বনাইছিলোঁ ব্লগ চলগবিলাক আৰু হাতেদি বনাইছিলোঁ এনেকৈ মোবাইলটো ধৰিছোঁ আজিৰ পৰা এইটো আহি গ'ল ফাইনেলি আৰু এতিয়া আৰু ন' টেনশ্যন ইউ আৰু ইয়াত এটা বস্তু আছে দেখাই দিছোঁ ৰ'ব আপোনালোকক ইয়াত চাওক এইটো ইয়াতে মানে ৰুক যাৰা আৰু এইটো অনলি ষ্টিক হিচাপে ব্যৱহাৰ কৰা নহয় মানে ইয়াতে মানে এটা বস্তু আছে ৰ'ব এইটো মানে খুলিব পাৰে এইটো মানে ট্ৰাইপড চিষ্টেম হৈ যায় ৰ'ব তো গাইছটো ওলাই গ'ল লগাব নোৱাৰে নেকি আপ হোগে ঠিক ঠাক চ' এইটো এনেকৈ খাৰা হৈ যা তো গাইছটো মানে ট্ৰাইপড হিচাপে ব্যৱহাৰ কৰিব পাৰে ট্ৰাইপড হিচাপে ব্যৱহাৰ কৰিব পাৰে পুৰা মানে বাহু সাপৰ দৰে মানে ইয়াৰ ইটো হ'ল ইয়াৰ ডিঙি ইটো হ'ল ইয়াৰ কিবা কঁকাল ভৰি চুৰি মানে চব ইয়াৰ ভাঙি দিব পাৰে মানে কেটেৰা বেকা কৰিব ফাঁচ কৰি দিব পাৰে টকাচ ল'লোঁ ইডাল আজিৰ পৰা পুৰা বঢ়িয়া মজবুতি হে কি নিহি চেক কৰি দে পুৰা মজবুতে লগাইছ অলা আৰু ইয়াৰ পৰা আনবক্সিং কৰা হৈ গ'ল চ' ভিডিঅ'টো এণ্ড কৰোঁ তো গাইছ আজিৰ ভিডিঅ'টো বাছ এইখিনি যদি ভাবে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাৰিব লগ পাম টাটা বাই বাই